মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ষ্টাডি ইজলৈ তোমালোকক আদৰণি জনাইছোঁ। মই আফ্ৰিনা পাৰভিন। আজি বহুদিনৰ মূৰত মই তোমালোকলৈ এটি ভিডিঅ' বনাবলৈ ওলাইছোঁ। সেইটো হৈছে তোমালোকৰ তৃতীয় শ্ৰেণীৰ পৰিৱেশ কিতাপখনৰ প্ৰথমটি পাঠ, গছ গছনিৰ কথা। এই পাঠটিত কি কোৱা হৈছে মই তোমালোকক থুলমূলকৈ কৈ যাম। যিটো মেইন পইণ্ট পেজটোৰ সেইখিনি ক'বলৈ ট্ৰাই কৰিম। এই পাঠটিত আমাক গছ গছনিৰ ওপৰত কোৱা হৈছে। আমাৰ চাৰিওফালে আমি যিবোৰ সেউজীয়া গছ গছনি দেখি থাকোঁ, ঠিক আছে, সেইবোৰৰ কথা আমাক কোৱা হৈছে। এই গছবোৰক কি কোৱা হয়? গছ গছনিবোৰক উদ্ভিদ বুলি কোৱা হয়। আৰু চাবা, আমাৰ কিছুমান বিভিন্ন ধৰণৰ গছ গছনি আছে, উদ্ভিদ আছে। কিছুমান গছৰ কি হয়, গা গছবোৰ বহুত টান হয় আৰু শকত হয়। যেনে ধৰা আম গছ বা আম, জাম, কঁঠাল, শাল, আহঁত, এইবোৰ গছ কি হয়, গা গছবোৰ বহুত শকত হয় আৰু টান হয়। আৰু এইবোৰ পাতেৰে ভৰা থাকে। পাত বাৰু সকলো ধৰণৰ গছতেই পোৱা যায়, কিন্তু এই যিবোৰ ডাঙৰ ডাঙৰ শকত আৱত গছ হয়, এইবোৰক কোৱা হয় বৃক্ষ। আৰু অসমত থকা দুডাল বৰ মূল্যৱান বৃক্ষ হৈছে শাল আৰু চেগুন। ইয়াৰ ফলত কি কৰা হয়, আমি যে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ, চকী মেজ, ডেস্ক বেঞ্চ, ঘৰৰ দুৱাৰ খিৰিকী, এইবোৰ সজা হয়। আৰু এই কাঠবোৰ কি হয়, অসমৰ বাহিৰলৈও পঠিওৱা হয়। তাৰপিছত আমি পাম গুল্মজাতীয় উদ্ভিদ। যিবিলাক উদ্ভিদ কি হয়, আমাৰ চাপৰ হয় আৰু জোপোহা হয়, সেইবোৰ উদ্ভিদক আমাৰ কি কোৱা হয়, গুল্মজাতীয় উদ্ভিদ বুলি কোৱা হয়। যেনে উদাহৰণস্বৰূপে আমি দেখি থকা গোলাপ ফুল, তগৰ, জেতুকা, জবা, ডালিম বা চাহ বাগানত যে চাহ খেতি হয়, চাহৰ যিবোৰ গছ হয়, সেইবোৰ কিহত পৰে, আমাৰ গুল্মজাতীয় উদ্ভিদৰ ভিতৰত পৰে। সেইবিলাক কি হয়, আমাৰ চাপৰ হয় আৰু জোপোহা হয়। ইয়াৰ পিছত আমি পালোঁ লতাজাতীয় উদ্ভিদ। কি কৰিছা তোমালোকে? বিভিন্ন প্ৰকাৰৰ লতাজাতীয় উদ্ভিদ হ'ব পাৰে। যেনে লাও, জিকা, ফুল আদি কি হয়, এইবোৰ বগাই যাবৰ কাৰণে বাঁহৰ চাং পাতি দিয়া হয়। এই লতাজাতীয় উদ্ভিদবিলাকৰ যিবোৰ গা গছ আছে, সেইবোৰ লেহুকা হয় আৰু কোমল হয়। তাৰ কাৰণে ইহঁতে মানে বৃক্ষজাতীয় উদ্ভিদৰ নিচিনা থিয় হৈ ৰ'ব নোৱাৰে। যেনে আম, কঁঠালৰ নিচিনা থিয় হৈ বা গা গছটো টান হোৱাৰ কাৰণে থিয় দি থাকিব নোৱাৰে। এইবোৰৰ যিহেতু গা গছবোৰ লেহুকা আৰু কোমল হয়, তাৰ কাৰণে ইহঁতে বগাই যাব লগা হয়। যেনে জিকা ফুল, লাও, কোমোৰা আদি কি হয়, বগাই যাবলৈ আমি বাঁহৰ চাং সাজি দিওঁ। ইয়াৰ পিছত এক প্ৰকাৰৰ আছে, যেনে পাণ, জালুক, এইবোৰ লতাজাতীয় উদ্ভিদ কি হয়, নিজে নিজে বগাই গৈ ক'ত বগাই যায়, বেলেগ গছত নিজে নিজে বগাই যায়। ইয়াৰ পিছত আকৌ কি আছে, ৰঙালাও, তৰমুজ, এইবোৰ কি হয়, মাটিত বগাই যায়। চ' এইবোৰ যিবোৰ উদ্ভিদৰ গা গছবোৰ খুব লেহুকা আৰু কোমল হয়, ইহঁতে নিজে থিয় দি থাকিব নোৱাৰে, ইহঁতে বগাই যায় বেলেগ গছৰ আশ্ৰয় লৈ বা বেলেগ বস্তুৰ বাঁহৰ চাং ইত্যাদিৰ আশ্ৰয় লৈ। এইবোৰক কোৱা হয় লতাজাতীয় উদ্ভিদ। ইয়াৰ পিছত আমি আকৌ পাম তৃণজাতীয় উদ্ভিদ। কোনবিলাকক কয় তৃণজাতীয় উদ্ভিদ? যিবোৰ দুবৰি, ঘাঁহ বন আছে বা ধান আছে, এইবিলাকক কোৱা হয় আমাৰ তৃণজাতীয় উদ্ভিদ। আকৌ ভিন ভিন ধৰণৰ শাক পাচলিবোৰ যে আছে, এইবোৰৰ গা গছবোৰ কোমল হয়। ঠিক আছে, কি পালোঁ, তৃণজাতীয় উদ্ভিদৰ গা গছবোৰ কেনেকুৱা হয়, কোমল হয়। আকৌ শাক পাচলিবোৰো আমাৰ তৃণজাতীয় উদ্ভিদ, ধান, ঘাঁহ, দুবৰি বন, এইবোৰ। তাৰপিছত কিছুমানৰ আকৌ তৃণজাতীয় উদ্ভিদ, সেইবোৰৰ কি হয়, গা গছবোৰ ফোপোলা হয়। যেনে বাঁহ গছ, এই বাঁহ গছ যে বহুত ওখ ওখ হয়, কম দিনৰ ভিতৰতে ওখ হৈ যায়, সেইটো কি হয়, আমাৰ তৃণজাতীয় উদ্ভিদৰ শাৰীতেই পৰে। ইয়াৰ পিছত আমাক কি দিয়া হৈছে, গছ গছনি আমাৰ কি কি কামত ব্যৱহাৰ হয় আৰু আমি গছ গছনি কিয় কাটি নষ্ট কৰিব নালাগে। গছ গছনি বিভিন্ন প্ৰকাৰৰ আছে, যেনে বৃক্ষ, গুল্ম, লতাজাতীয় বা তৃণজাতীয়। গছ গছনিৰ পৰা পোনপ্ৰথমতে আমি কি পাওঁ, ফুল, ফল, শস্য, খৰি, ঘৰ সজা সামগ্ৰী, যেনে কাঠৰ তক্তা, বাটাম, এইবিলাক পাওঁ। বুজি পাইছে চাগে তোমালোকে? ইয়াৰ পিছত আমি কি পালোঁ, কাঠেৰে আমি কি কৰোঁ, চকী, মেজ, টেবুল, মেজ মানে টেবুল, এইবোৰ আমি পাওঁ। তাৰপিছত কি পাওঁ, যি গছ থাকে, কপাহৰ গছৰ আহৰ পৰা কি পাওঁ, আমি পিন্ধা কাপোৰ পাওঁ। তাৰ পৰা পিন্ধা কাপোৰ বনাব পাৰি। আকৌ গছৰ পৰা কি পাওঁ, ঔষধ পাওঁ, আৰু কিছুমান গছৰ পৰা সুগন্ধি দ্ৰব্যও পাওঁ। গছত ফুলা ফুলবোৰো আমাৰ বিভিন্ন কামত লাগে। আৰু গছে আমাক কি দিয়ে, ছাঁ দিয়ে। গছে ছাঁ দি আমাক মানে শীতল কৰি ৰাখে। ইয়াৰ উপৰিও গছ গছনি কি হয়, প্ৰকৃতি যিটো আছে, সেইটো আমাৰ নিৰ্মল কৰি
ৰাখে। ইমানবোৰ কামত অহাৰ কাৰণে আমি গছ গছনি যদিহে কাটোঁ তেতিয়া আমাৰ সেইটো নিজৰহে ডাঙৰ উপকাৰ মাতি অনা হ'ব। গতিকে আমি কোনোদিনে গছ গছনি কাটিব নালাগে। যদিও কটা হয় বিভিন্ন কাৰণত চ' সেইটো বেলেগ কথা, কিন্তু আচলতে আমি গছ গছনি যিমান পাৰি ৰুব লাগে। যদিও অলপ কিছু পৰিমাণত কাটিও আছোঁ, যদি তাতকৈ বেছি পৰিমাণত আমি ৰুব লাগে, যাতে সেইটো ভাৰসাম্যটো প্ৰকৃতিৰ ভাৰসাম্যটো যাতে ৰক্ষা পৰি থাকে। এতিয়া আমাক ইয়াতে আৰু এটা বস্তুৰ কথা কোৱা হৈছে, সেইটো হৈছে গছৰ শিপা। গছৰ শিপাই আমাক কি কৰে? গছৰ শিপা মাটিৰ উদ্ভিদৰ যিটো অংশ মাটিৰ তলত সোমাই থাকে, সেই আৰু গছজোপৰ সেই অংশটোক আমাৰ কি কোৱা হয়? শিপা বুলি কোৱা হয়। এই শিপাৰ কাম কি? এই শিপাই মাটিৰ পৰা কি কয়? পানী শুহি লয়, পানী আৰু সাৰ শুহি লয়, আৰু এই শিপাই মাটিত খামুচি ধৰি গছজোপা থিয় হৈ ৰখাত সহায় কৰে। ইয়াৰ ফলত মাটিখিনি ক্ষয় হোৱাৰ পৰাও বাচি যায়। ইয়াতে দিয়া হৈছে উদ্ভিদৰ শিপাই খহনীয়া ৰোধ কৰাত আৰু মাটিৰ সংৰক্ষণত সহায় কৰে। ইয়াৰ পিছত আমাক ইয়াতে তলত দিয়া হৈছে বিভিন্ন ধৰণৰ, আমাৰ চাৰিওফালে তোমালোকে চালে গম পাবা, বিভিন্ন ধৰণৰ গছৰ পাত দেখিবা তোমালোকে। যেনে ধৰা এইটো কলগছৰ পাত, এইটো হৈছে নাৰিকলৰ পাত, কচু পাত, আহঁতৰ পাত, বিভিন্ন ধৰণৰ পাত দিয়া হৈছে, যিবোৰৰ মানে আকৃতি বা আকাৰ বেলেগ বেলেগ হয়। তোমালোকে এইটো কি কৰা হৈছে? এটা দলগত কাম দিয়া হৈছে তোমালোকে। বিভিন্ন ধৰণৰ পাত তোমালোকে আমাৰ চাৰিওফালে যিবোৰ পোৱা বিভিন্ন ধৰণৰ বেলেগ বেলেগ আকৃতি বা আকাৰৰ পাত, এইবোৰ কালেক্ট কৰি কেনে তাৰ পৰা এটা কি কৰিছে? এলবাম বনাব দিয়া হৈছে তোমালোকক। এতিয়াও চোৱা, আমাক এইটো পেজত কি হৈছে? পাত আমাৰ কি কি কামত লাগে চোৱা। কিছুমান পাত আমাৰ খোৱা বস্তু থ'বৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। এইটো তোমালোকে নিশ্চয় মন কৰিছা। যেনে ধৰক কলগছৰ পাত, আমি এইবোৰত কি হয়? বিভিন্ন ধৰণৰ খোৱা বস্তু এইবোৰ খাবলৈ ব্যৱহাৰ কৰোঁ, ইয়াৰ ওপৰত থৈ, ঠিক আছে। আকৌ কিছুমান পাত আমি শাক হিচাপে ৰান্ধি খোৱা হয়, যিবোৰ আমি শাক খাওঁ সেইবোৰ আচলতে উদ্ভিদৰ পাতে হয় ন, সেইবোৰে আমি খাওঁ, কাৰণ সেইবোৰ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। তাৰপিছত তেজপাত ৰন্ধা বঢ়াত ব্যৱহাৰ কৰা হয়, এইটো তোমালোকে নিশ্চয়কৈ দেখিছা। চাহগছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। এইটো চাহপাতটো আমাৰ ঘৰত সকলোৰে ঘৰত নিশ্চয়কৈ চলে। এই চাহপাতৰ পৰা সেইটো শুকাই লৈ বিভিন্ন ধৰণৰ পদ্ধতি মানে প্ৰয়োগ কৰি তাৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়, আৰু তাৰ পৰা আমি চাহ পাওঁ। চ' আল্টিমেটলি এইটো পাতৰ পৰা হয়, উদ্ভিদৰ যে পাত আছে তাৰ পৰা হয়। আকৌ টকৌ পাতেৰে কি হয়? জাপি সজা হয়। জাপি তোমালোকে এটাই নিশ্চয় দেখিছা, এই জাপিবোৰ যিবোৰ শুকান শুকান পাত থাকে, সেইবোৰ আচলতে টকৌ গছৰ যিবোৰ পাত থাকে সেয়েৰে সজা হয়। তাল গছৰ পাতেৰে কি কৰা হয়? বিচনী সজা হয়। তুলসী, দুবৰি বন, নিমপাত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। তোমালোকে এটাই নিশ্চয়কৈ জানা, এইবোৰ বস্তু আমাৰ কাৰণে কিমান উপকাৰী। আমাৰ কেতিয়াবা বেমাৰ আজাৰ হ'লে বিশেষকৈ এইবোৰে আমাক যথেষ্ট, এইবোৰৰ যিবোৰ পাত আছে যথেষ্ট আমাক সহায় কৰে। চিত্ৰনলা গছৰ পাতৰ পৰা তেল উলিওৱা হয়। এই তেল বেলেগ বেলেগ কামত ব্যৱহাৰ কৰা হয়। চিত্ৰনলা গছৰ পাতৰ পৰাও তেল উলিওৱা হয়, আৰু এইবোৰ আমাৰ বেলেগ বেলেগ কামত ব্যৱহাৰ কৰে। তোমালোকে নিশ্চয় জানা এইটো। পেজ নম্বৰ 6টো তোমালোকে চোৱা। ইয়াতে শুকান পাতেৰে তলৰ নমুনাবোৰ সাজাব দিয়া হৈছে। ইয়াতে চোৱা, এটা নিগনিৰ নিচিনা নমুনা সজাইছে। ইয়াতে কিবা এটা জন্তুৰ মুখত, ইয়াতে কাণৰ নিচিনা সৰু পাত ব্যৱহাৰ কৰি ইয়াতে নমুনা প্ৰস্তুত কৰা হৈছে, আৰু ইয়াতে এইটো এটা কিবা এটা ডিজাইন বনাইছে আৰু পাতেৰে তেনেকৈ। এতিয়া কি কোৱা হৈছে? এইবোৰ চাই তোমালোকে এইকেইটাও ট্ৰাই কৰা, আৰু ইয়াৰ লগতে তোমালোকে নিজৰ ফালৰ পৰা তোমাৰ মগজুত যি আহিছে বা কিবা আইডিয়া আহিছে যদি তেনেকৈ কিছুমান নমুনা প্ৰস্তুত কৰিব দিছে। তাৰপিছত ইয়াতে প্ৰশ্ন কেইটামান দিয়া হৈছে। এইকেইটা প্ৰশ্নকেইটা যথেষ্ট সহজ হয়, মই তোমালোকক উত্তৰকেইটা কৈ যাম। তোমালোকে এইটো বহীত নোট কৰি ল'ব পাৰা, বা তোমালোকে সহজতে চেপ্টাৰটোতে পাই যাব পাৰা। 4বিধ বৃক্ষৰ নাম কোৱা। বৃক্ষ কোনবোৰ আছিল? যিবোৰ ডাঙৰ শকতাৱত গছ আছিল, যিবোৰ নিজে থিয় হৈ থাকে, যেনে আম, জাম, কঁঠাল বা আহঁত, এইবোৰ কি হয়? বৃক্ষজাতীয় উদ্ভিদ। অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম। আমি কৈছোঁ শাল, চেগুন, এইবোৰ কি অসমত পোৱা মূল্যৱান কাঠৰ নাম। 2বিধ লতাজাতীয় উদ্ভিদৰ নাম কোৱা। লতাজাতীয় উদ্ভিদ আমি বিভিন্ন পাইছোঁ, যেনে লাও, জিকা, ফুল, পাণ, এইবোৰ, ঠিক আছে। ঔষধ হিচাপে ব্যৱহাৰ কৰা 2বিধ পাতৰ নাম আমি পাইছোঁ, এইটো তুলসী পাত বা দুবৰি বনৰ পাত বা নিম পাত, এইবোৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। গছৰ শিপাৰ 2টা কাম অলপ আগতে পঢ়িছোঁ আমি, সেইটো হৈছে গছৰ শিপাই মাটিৰ পৰা পানী সাৰ এইবোৰ শুহি লয়, আৰু গছৰ শিপাই কি কৰে?
মাটিত খামুচ মাৰি ধৰি গছজোপা বাগৰি নোযোৱাকৈ বচাই ৰাখে। লাও জিকা আদি গছৰ বাবে চাং সাজি দিয়াৰ কাৰণ কি? এইটো একদম সহজ, কাৰণ লাও জিকা যিবোৰ গছ আছে এইবোৰে গছবোৰ এইবোৰৰ যথেষ্ট কোমল হয়, লেহুকা হয়, ঢিলা হয়, এইবোৰে নিজে থিয় হৈ থাকিব নোৱাৰে। চ' এইবোৰে বগাই যাবলৈ ইহঁতক কিবা এটা আশ্ৰয়ৰ প্ৰয়োজন হয়, সেইকাৰণে আশ্ৰয় হিচাপে বাঁহৰ চাং সাজি দিয়া হয়। এতিয়া পৃষ্ঠা নম্বৰ 7 ওলাই চোৱা তোমালোকে। পৃষ্ঠা নম্বৰ 7ত কি দিয়া হৈছে আমাক? ক অংকৰ লগত শংখ মিলাই চোৱা। মই ইয়াতে মিলাই দিছোঁ, তোমালোকে ধুনীয়াকৈ মিলাই যাবা। চিত্ৰনলা গছৰ পৰা তেল উলিওৱা হয়। তেজপাত কি কৰা হয়? ৰন্ধা বঢ়াৰ কামত আমাক ব্যৱহাৰ কৰা হয়। চাহ গছৰ পাতৰ পৰা চাহপাত প্ৰস্তুত কৰা হয়। নিম গছৰ পৰা কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। 3 নম্বৰ প্ৰশ্ন চাবা। গছে ডাছৰ দ্বাৰা পানী শুহি লয়। গছে শিপাৰ দ্বাৰা পানী শুহি লয়। চাহ গছবোৰ চাপৰ আৰু কি? জোপোহা। কিছুমান ডাছ শাক হিচাপে, কিছুমান গছৰ পাত শাক হিচাপে ৰান্ধি খোৱা হয়। টকৌ পাতেৰে আমাৰ কি সজা হয়? জাপি সজা হয়। কুৱেশ্যন নম্বৰ 4 চোৱা। শুদ্ধ উত্তৰটোক আমাক টিক মাৰ্ক দিব দিছে। বাৰু চাওঁ আমি। ক নম্বৰ, বাঁহ গছ কি হয়? গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ। এইটো বাঁহ গছ গুল্মজাতীয় উদ্ভিদ। তাৰপিছত চোৱা, গুল্মজাতীয় উদ্ভিদৰ কি হয়? উদ্ভিদ বৃক্ষতকৈ সৰু ডাঙৰ, এইটো সৰু হয়। আটাইতকৈ ডাঙৰ কোনবোৰ হয়? বৃক্ষবোৰ আটাইতকৈ ডাঙৰ গছ হয়। বৃক্ষজাতীয় উদ্ভিদৰ গছবোৰ টান কোমল, এইটো নিশ্চয়কৈ টান। তাল, আম, নিম গছৰ পাতেৰে বিচনী সজা হয়। কি কৰা হয়? তাল গছৰ পাতেৰে বিচনী সজা হয়। 5 নম্বৰ, এটাকৈ পাৰ্থক্য লিখা। বৃক্ষ আৰু গুল্ম। বৃক্ষ গছৰ গছবোৰ ডাঙৰ হয়, গুল্মৰ গছবোৰ সৰু হয়। এটাকৈ পাৰ্থক্য লিখিব দিয়া হৈছে। বাঁহ গছ আৰু আম গছ। বাঁহ গছবোৰ কি? গুল্মজাতীয় আৰু আম গছ হৈছে বৃক্ষজাতীয়। আম গছৰ গছ ডাঙৰ হয়, বাঁহ গছৰ গছ ফোপোলা হয়। আম গছৰ টান হয়। গ নম্বৰটো চোৱা, লতা আৰু তৃণ। লতাজাতীয় উদ্ভিদবোৰ কি হয়? বগাই যায়। আৰু তৃণজাতীয় উদ্ভিদবোৰ কি হয়? তোমালোকৰ যিবোৰ ঘাঁহ দুবৰি বন, এইবোৰ সৰু সৰু হয়, ঠিক আছে, আৰু এইবোৰ বগাই নাযায়, এঠাইতে হয়। এইবোৰ চোৱা। 6 নম্বৰ প্ৰশ্নটো, ফুটবোৰ লগোৱা আৰু যিখন ছবি পালা তাত ৰং কৰা। এইটো চোৱা, আমাক পদুমৰ পাতৰ ইয়াতে আমাক এটা দৃশ্য দিয়া হৈছে, যিটো আমাক ডটকৈ দিয়া হৈছে। এইটো তোমালোকে জইন কৰিব লাগিব ফুটবোৰ। তাৰপিছত যিটো পাবা ছবি, সেইটোত ৰং কৰিব দিয়া হৈছে। তো ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল তোমালোকৰ গছ গছনিৰ কথা পাতিৰ ওপৰত চমু আলোচনা। আশা কৰিছোঁ তোমালোকে আটাই খুব মনোযোগেৰে মোৰ কথাখিনি শুনা গৈছা। নেক্সট ক্লাছত আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, নতুন ক্লাছৰ নতুন ছাবজেক্টৰ সৈতে। তেতিয়ালৈকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'।